নমস্কাৰ বন্ধু বান্ধৱীসকল বন্তিৰ পাকঘৰলৈ আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আহকচোন চাওঁ আজিনো কি বনাওঁ। আজি বনাব লোৱা ৰেচিপিটো হৈছে পোৰা মাছৰ পিটিকা। আহকচোন চাওঁ আমি কেনেকৈনো পোৰা মাছৰ পিটিকা খাওঁ। পোৰা মাছৰ পিটিকা বনাবৰ বাবে মই গৰৈ মাছ এটা ভালদৰে ধুই এই ধৰণে খলা এডালত সোমাই গেছত ভালদৰে পুৰি ল'ম। আপোনালোকে জুইটো পুৰিব পাৰে। কিছু সময় পাছত এয়া মাছটো পুৰা হৈ গৈছে, মাছ একদম ভালদৰে সিজি গৈছে। আপোনালোকেও মন কৰিব যাতে মাছটো ভালদৰে সিজে পুৰা সময়ত। মাছটো যিহেতু পুৰা হৈ গৈছে, এতিয়া মাছটো চফা কৰিম। এয়া দেখিছে এই ধৰণে আপোনালোকে মাছটো ভালদৰে চফা কৰি ল'ব যাতে ইয়াৰ ছাইবোৰ আঁতৰি যায়। মাছটো যিহেতু পুৰাৰ আগতে বাছি লোৱা নাছিলোঁ, সেইবাবে এতিয়া ইয়াৰ পেলনীয়া অংশবোৰ ভালদৰে পেলাই দিম আৰু লগতে মাছৰ যোনডাল মাজৰ কাঁইট থাকে সেইডালো ওলাই দিম। আৰু এয়া দেখিছে হালধীয়া সেয়া আচলতে মাছৰ কণী হয়। মাছখিনি চফা কৰা হোৱাৰ পাছত ইয়াত মই সৰু সৰুকৈ কাটি ৰখা দুটা পিঁয়াজ দি দিম আৰু মই ইয়াত দুটা কেঁচা জলকীয়া পুৰি ৰাখিছিলোঁ, সেই জলকীয়া দুটা মই ইয়াতে মিহি মিহিকৈ কাটি দিম। আচলতে পোৰা মাছ পিটিকাত জলকীয়া পুৰি দিলে খাই খুব ভাল লাগে। লগত প্ৰয়োজন অনুসৰি নিমখ আৰু মিঠাতেল দিম আৰু গোটেইখিনি খুব ভালকৈ পিটিকি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত পিঁয়াজৰ পাত আৰু ধনিয়াও দিব পাৰে, কিন্তু যিহেতু এতিয়া গৰম দিন সেইবোৰ পোৱা নাযায় সেইবাবে মই দিয়া নাই। আৰু লগতে খৰিচাও দিব পাৰে, কিন্তু আমাৰ তাত খৰিচা শেষ হৈছে সেইবাবে এনেকৈ বনালোঁ আৰু আপোনালোকক দেখালোঁ। মাছৰ পিটিকা খাবলৈ ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে হয়তো বহুতেই জানে বা এই ধৰণে খাই, হ'লেও মই শ্বেয়াৰ কৰিলোঁ। যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।